অসমীয়া আধুনিক সংগীত জগতৰ অন্যতম জনপ্ৰিয় তথা প্ৰতিভাশালী কণ্ঠশিল্পী হ'ল আচুৰ্য বৰপাত্ৰ। তেওঁৰ ব্যতিক্ৰমী কণ্ঠস্বৰ আৰু সুৰৰ যাদুৰে তেওঁ অতি কম সময়ৰ ভিতৰতে শ্ৰোতাৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছে। আচুৰ্য বৰপাত্ৰৰ জন্ম হৈছিল গোলাঘাট জিলাৰ সৰুপথাৰৰ টেঙাখোলা গাঁৱত। তেওঁৰ জন্মৰ তাৰিখ হ'ল 17 নৱেম্বৰ 1987। তেওঁৰ আচল নাম আচুৰ্য বৰপাত্ৰ গোহাঁই আৰু ঘৰুৱা নাম বা ডাক নাম হ'ল জানতু। তেওঁৰ পিতৃৰ নাম মোহন চন্দ্ৰ গোহাঁই আৰু মাতৃৰ নাম সুমিত্ৰা গোহাঁই। আচুৰ্যই তেওঁৰ প্ৰাথমিক শিক্ষা টেঙাখোলা ৩ নং প্ৰাথমিক বিদ্যালয়ত গ্ৰহণ কৰিছিল। তাৰ পিছত তেওঁ সৰুপথাৰ হায়াৰ ছেকেণ্ডাৰী স্কুলৰ পৰা মেট্ৰিক পৰীক্ষা পাছ কৰে। তেওঁ গোলাঘাটৰ বিখ্যাত ডিআৰ কলেজৰ পৰা উচ্চতৰ মাধ্যমিক শিক্ষা সমাপ্ত কৰে। তেওঁ বি বৰুৱা কলেজৰ পৰা BSc সম্পূৰ্ণ কৰে। তেওঁ জ্যোতি চিত্ৰবন চলচ্চিত্ৰ ষ্টুডিঅ'ৰ পৰা শব্দ অভিযান্ত্ৰিক পাঠ্যক্ৰম সম্পূৰ্ণ কৰি 1 ডিগ্ৰী লাভ কৰিছে। সৰুৰে পৰাই সংগীতৰ প্ৰতি ৰাপ থকা আচুৰ্যৰ সংগীত যাত্ৰা যথেষ্ট প্ৰেৰণাদায়ক। তেওঁৰ জনপ্ৰিয়তাৰ মূল ভেটি আছিল তেওঁৰ এলবামসমূহ। তেওঁৰ 2013 চনত মুক্তি পোৱা এলবাম তৰালি আছিল অতিশয় জনপ্ৰিয়। মলয়া বাইদেউ, মিনি তোৰ পিছে পিছে, মৰম সানি আদি তেওঁৰ কণ্ঠৰ কালজয়ী গীত। কেৱল এলবামতে আবদ্ধ নাথাকি তেওঁ অসমীয়া চলচ্চিত্ৰতো কণ্ঠদান কৰিছে। তেওঁ বিদুৰ ভাই আৰু শ্ৰী ৰঘুপতিৰ দৰে জনপ্ৰিয় চিনেমাৰ ছাউণ্ডট্ৰেকত কাম কৰি নিজৰ প্ৰতিভাৰ পৰিচয় দিছে। বৰ্তমান তেওঁ গুৱাহাটীৰ নিবাসী। 5 ফুট 7 ইঞ্চি উচ্চতাৰ এই শিল্পীজনৰ প্ৰিয় গায়ক হ'ল জুবিন গাৰ্গ আৰু নীল আকাশ। গান গোৱাৰ উপৰিও তেওঁ ভ্ৰমণ কৰি ভাল পায়। 2023 চনৰ ফেব্ৰুৱাৰী মাহত তেওঁ মীনাক্ষী বৰঠাকুৰৰ সৈতে বিবাহপাশত আবদ্ধ হয়। আচুৰ্য বৰপাত্ৰই তেওঁৰ সুমধুৰ কণ্ঠ আৰু সংগীতলৈ আগবঢ়োৱা অৱদানৰ বাবে বিভিন্ন সময়ত ৰাজ্যিক পৰ্যায়ত সন্মানিত হৈছে। তেওঁৰ গীতসমূহে ইউটিউব আৰু অন্যান্য প্লেটফৰ্মত লাখ লাখ শ্ৰোতাৰ সমাদৰ লাভ কৰিছে, যিটো এজন শিল্পীৰ বাবে আটাইতকৈ ডাঙৰ পুৰস্কাৰ। আচুৰ্য বৰপাত্ৰ কেৱল এজন গায়কেই নহয়, তেওঁ অসমীয়া আধুনিক আৰু লোকসংগীতক এক নতুন মাত্ৰা প্ৰদান কৰিছে। তেওঁৰ নিষ্ঠা আৰু সংগীতৰ প্ৰতি থকা অগাধ প্ৰেমে তেওঁক ভৱিষ্যতে আৰু অধিক উচ্চ শিখৰলৈ লৈ যাব বুলি সকলোৱে আশা কৰে। তেওঁৰ কণ্ঠৰ যাদুৱে অসমীয়া সংগীত জগতক সদায় সমৃদ্ধ কৰি ৰাখিব।